আমি চিন ৰাখিব বিচাৰো আমাৰ এই সংস্কৃতিসমূহ জীয়াই ৰাখিব লাগিব আৰু উন্নত। তো হাই গাইজ, আপোনালোক সকলোকে ৰাসৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি আমি ৰাস চাবলৈ ওলাইছোঁ, মানে পলাশবাৰী, নলবাৰী আৰু যাওঁ ক'ত ক'ত যাওঁ আপোনালোকক দেখাম আমাৰ ফালে কেনেকুৱা ৰাস হয়। আৰু আমাৰ টিকলু ডাইভাৰ্চিটিত বহি আছে। তো এতিয়া আমি ৰাসৰ ওলালোঁ গোটেইবিলাকে ঘৰত। এতিয়া মা, মই, মধু, সুকুমাৰ, কৃষ্ণটো আছে গোটেইকেইটা। এতিয়া বৰ্তমান আমি নলবাৰী ৰাস চাব গৈ আছো। অলপ সময় পিছত আৰু এতিয়া আমি নলবাৰী ৰাস আহি পালো। আৰু ইয়াৰ পৰা মানুহৰ ভিৰ অলপ অলপ আছে, তো গাড়ী ভিতৰলৈকে যাব নিদিয়ে বেছি। তো ইয়াৰ পৰা পাৰ্কিঙত থৈ গাড়ীখন আমি খোজ কাঢ়ি পেলাই ভিতৰলৈকে যাম আৰু এইটো দেখিছে হৰি মন্দিৰ, ইয়াতে নলবাৰীৰ ৰাস হয়। তো লাইটিংটো বহুত ধুনীয়া হৈছে, তো মন্দিৰটো বহুত ধুনীয়া লগা হৈছে আৰু আজি। তো এতিয়া আমি আহিছোঁ প্ৰতিমাবিলাক চাবলৈ। ইয়াতে শ্ৰীকৃষ্ণৰ অৱতাৰবিলাক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। তো ৰাস চাব আহিলোঁ যিহেতুকে লটাৰী টিকট এটা কাটি লওঁ, বাকী ভাগ্যত কি আছে কি নাই পিছত দেখা যাব আৰু এইটো। তো ইয়াতে শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত লীলা খেলা কৰা ধুনীয়াকৈ মূৰ্তিবিলাক প্ৰস্তুত কৰা হৈছে। আৰু ইয়াতে ৰামৰ সৈতে ৰাম মন্দিৰটো ধুনীয়াকৈ প্ৰস্তুত কৰিছে। প্ৰতিমাবিলাক চাই আহিলোঁ আৰু এতিয়া মেইন মন্দিৰত সেৱা জনাই লওঁ। তো প্ৰতিমা চাই সেৱা কৰি হৈ গ'ল, কিন্তু মানে মীনা বজাৰ যাব পৰা নাই, বহুত জোৰত বৰষুণ দি আছে। সেইকাৰণে টিকলু আছে যিহেতুকে বৰষুণটো কমিলে যাম আৰু। এতিয়া অলপ বৰষুণটো কমিছে, তো আমি পাপৰি চাট খাবলৈ আহিলোঁ। তো আমি চাট খাই মীনা বজাৰ যাব ওলালোঁ। মীনা বজাৰলৈ অলপ খোজকাঢ়ি যাব লাগে ইয়াৰ পৰা। তো ৰাস্তাত বহুতখিনি বৰষুণ দিয়াৰ বাবে আমি আধাৰ পৰা যাব নোৱাৰিলোঁ আৰু চাব নাপালোঁ ভালকৈ। বহুত বৰষুণ, এতিয়া আমি ঘৰলৈ গৈছোঁ, একো ভালকৈ চাব নাপালোঁ, মীনা বজাৰ যাব নাপালোঁ, এতিয়া ঘৰত যাই আছোঁ। ৰাস্তাত কিবা খাই যাম আৰু। এতিয়া আমি পনিতা ৰেষ্টুৰেণ্টত সোমালোঁ, কিবা খাই যাওঁ ঘৰলৈ যাওঁতে। আমি এতিয়া আমি কিবা খাই যাওঁ, যেনে পনিতা ৰেষ্টুৰেণ্টত সোমালোঁ। আমাৰ অৰ্ডাৰ আহি গ'ল, আমি পৰঠা খালোঁ, বাকী কৃষ্ণ আৰু বিকিয়ে ৰোল খালে। A few minutes later. আমি ঘৰত আহি পালোঁ। কালি গুৱাহাটী ৰাস দেখুৱাম আপোনালোকক। আজি যোৱা কথা আছিল, বৰষুণ দিয়াই যোৱা নহ'ল আৰু। কালি দেখুৱাম গোটেইখিনি, অহাকালি ৰাতিপুৱা। তো গাইজ আজি আমি ঘৰত যাব ওলালোঁ, তাৰ পৰা পলাশবাৰীত ৰাখোঁ চাম ৰাতি। গোটেইবিলাকে মিলি পেলাই আপোনালোকক দেখাম পলাশবাৰীত কি কি হৈছে। এতিয়া আমি যাব ওলালোঁ, গাড়ীত উঠোঁ আৰু গোটেইবিলাককে মাত দিলোঁ। পিছফালে উঠিলোঁ ঘৰত। সেইদিনা ৰাতি। হেই গাইজ, আজি আমাৰ মাৰ বাৰ্থডে, মানে সেইকাৰণে কেক এটা লৈ আহিলোঁ। বেলেগবাৰ কেক কাটি পোৱা নাই, আজিয়ে ফাৰ্ষ্ট কেক কাটিব। গোটেইবিলাক খুৰাহঁতে আহিছে, গোটেইবিলাকে লগ লাগি এতিয়া কেকটো কাটিম আৰু। হাই দি, হাই কুলি, হাই দি। আপোনাক দেখাই আছো কি কি হয় আজি। বেলেগ বিশেষ একো খানা নাই। এই পাতলো Happy birthday to you. Happy birthday to you.
অলপ সময় পিছত এতিয়া আমি গৈ আছো পলকবাৰী ৰাস চাবলৈ। দেখাই নাই কোন কোন আহিছে। মা আৰু এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি লওঁ, তাৰপিছত আপোনাৰ লগ পাই আছো ৰাসত গৈ। তো গাইজ আমি আহিছোঁ পলকবাৰীত ৰাস চাবলৈ। এতিয়া গাড়ীখন পাৰ্কিং কৰিলোঁ, ৰাসত যোৱাই নাই। আপোনালোকক দেখাই আছোঁ ৰাসত কি কি দেখাই পাওঁ, আমি আপোনালোককো দেখাম গোটেইখিনি। তো আমি গোটেইবিলাক আহিছোঁ, মা, মই আৰু মনীষা, কুলি, কৃষ্ণ গোটেইকেইটা আহিছোঁ। আজি ফাৰ্ষ্ট যিহেতুকে মানে 4 দিনে হ'ল হ'ব, গতিকে বেছি মানুহ নাই আৰু মানে কেইদিনমান যোৱাৰ পিছতে মানুহখিনি হ'ব আৰু গোটেইখিনি, তেতিয়াহে চাই ভাল লাগে। আৰু আপোনালোকে চাব পাৰে এইখিনি লাইটিঙেৰে বহুত ধুনীয়াকৈ সজোৱা হৈছে। আৰু আপোনালোকে দেখিছে আহিছে পলকবাৰী ৰাসৰ মেইন গেটটো। ইয়াত মানে শ্ৰীকৃষ্ণ গোবৰ্ধন পাহাৰ যিদৰে দাঙিছিল তাই সুন্দৰকৈ প্ৰস্তুত কৰা হৈছে। গেটটো মানে বহুত ধুনীয়া হৈছে আৰু দেখাত গোটেইখিনি। আৰু ইয়াতে লটাৰী টিকটৰ যিবোৰ প্ৰাইজ আছে গাড়ীবিলাক ইয়াতে ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু আপোনালোকে চাব পাৰে ইয়াত সজোৱা প্ৰত্যেকটা মূৰ্তিয়ে একো কাহিনী দৰ্শাই আছে আৰু বহুত ধুনীয়াকৈ মানে গোটেইবিলাক সজোৱা হৈছে আৰু দেখিও ভাল লাগিছে কিবা এটা। আৰু ইয়াতে মুখ্য পূজাস্থলীত ৰাধা কৃষ্ণক পূজা কৰি আছে। আমি চিন ৰাখিব বিচাৰো, আমাৰ এই সংস্কৃতিসমূহ জীয়াই ৰাখিব লাগিব আৰু উন্নত কৰাৰ কাৰণে। আৰু এতিয়া আমি আহিলোঁ মীনা বজাৰ আৰু ইয়াতে স্মক বিস্কুট আছে, এইটো ট্ৰাই কৰি লওঁ। এইকেইদিন ভিডিঅ'ত দেখি আছোঁ সকলোৱে ট্ৰাই কৰিছে, এবাৰ আমিও ট্ৰাই কৰি লওঁ। বাজাৰ এক পিচ খাক, এক পিচ খাকচোন, খাকচোন হেৰি ৰেগুলি হ'ল। তো এতিয়া চবে বেলুন ফুটাই আছে, ময়ো ভাবিলোঁ এবাৰ ট্ৰাই কৰি চাওঁ মোৰ কিমান এম আছে বেলুনটো ফুটাই। এতিয়া আহিলোঁ আমি চাবলৈ মদকা কোৱা। আৰু ইয়াৰ পৰা ওলাই আমি গোটেইবিলাকে ফায়াৰ পান খালোঁ।
তো গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাকী আপোনালোকৰ পলাশবাৰী ৰাস বেছি ভাল লাগিল নে নলবাৰী ৰাস বেছি ভাল লাগিল কমেণ্ট কৰি জনাব আৰু এইটো